হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ইয়াত আপোনালোকে অসমীয়া বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ বিষয়ে জানিব পাৰিব। আহক মোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ কচু মধুসোলেং টেঙাৰ লগত শুকতি মাছ। আহক বস্তুবিলাক যোগাৰ কৰি লওঁ। এয়া দেখিছে কচু থুৰি, মধুসোলেং টেঙা লগত জলকীয়া, পিঁয়াজ দুটা, নহৰু, তাৰপৰা ইয়াত আছে শুকতি মাছ, শুকান মাছ গুড়ি কৰি বনোৱা হয়। বস্তুবিলাক কাটি ৰেডি কৰি লওঁ। এই আপোনালোকে দেখিছে কচু মই সৰু সৰুকৈ কাটি ল'লোঁ, মধুসোলেং টেঙাও কাটি লোৱা হৈ গ'ল। এইবিলাক হৈছে শুকতি, জলকীয়া কাটি লোৱা হ'ল, নহৰু পিচি লোৱা হ'ল, পিঁয়াজো কাটি লোৱা হ'ল। আহক এতিয়া বনাওঁ। এতিয়া গেছটো জ্বলাই ল'লোঁ, লগতে কেৰাহীও পাতি দিয়া যাওক। কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ পিছত মিঠাতেল দিয়া হ'ব, তাৰপিছত বনোৱা হ'ব। চাই থাকক। কেৰাহী গৰম হৈ গ'ল, এতিয়া মিঠাতেল দিছোঁ। বেছি মিঠাতেল দিব নালাগে, দিলে হ'ব। মিঠাতেলখিনি এতিয়া যেতিয়া পকিব, তাৰপিছত পিঁয়াজ, নহৰু, কচু দিয়া হ'ব। মিঠাতেল গৰম হ'ব, গতিকে পিঁয়াজ দি দিওঁ। দিব আৰু পিঁয়াজখিনি যিহেতু অলপ ৰঙা হৈছে, এতিয়া নহৰু দি দিয়া যাওক। নহৰু দি দিয়া হৈ গ'ল। এতিয়া অলপ নহৰু ৰঙা হোৱাৰ পিছত লগত জলকীয়া দি দিয়া হয়। হালধি দি দিলোঁ অকণমান। হালধি আৰু নিমখ দুইটা নিজৰ জোখমতে দিব। নহৰু আৰু পিঁয়াজখিনি ভাজি লোৱা হ'ল আৰু এইখিনি ৰঙা হৈ গ'ল, গতিকে এতিয়া কচু দিব পৰা যায়। কচুখিনি ভালকৈ লৰাই লোৱা হ'ল আৰু অলপ সময় পিছত ঢাকন গেছটো কমাই দি দিয়া যাব। এনেদৰে কমপ্লিট 15-20 মিনিটমান সিজালে কচুখিনি ভালকৈ সিজি যাব আৰু বস্তুখিনি সিজি যোৱাৰ পিছত মধুসোলেং টেঙা দিব পাৰে। কচুখিনি যিহেতু আধা সিজি গৈছে, এতিয়া মধুসোলেং টেঙা দি দিম। তাৰপিছত আকৌ ঢাকন লগাই
10-15 মিনিট সিজোৱা যাওক। শুকান মাছ দি দিয়া একদম দিব পৰা শুকান মাছ তাতকৈ বেছি দিলে তিতা হয়। এতিয়া এনেকৈ আমি 10-15 মিনিট জুই সিজোৱা হ'ব। এনেকৈ চিমত অলপ সময় সিজোৱাৰ পিছত ঠাণ্ডা পানী অলপমান দি দিলোঁ যাতে শুকান মাছখিনি ভালদৰে কচুৰ লগত মিক্স হৈ যায়। ঢাকি দিম তাৰ আৰু 5 মিনিটৰ পিছত এইখিনি খাবলৈ ৰেডি হৈ যাব। ৰেডি হৈ গৈছে। কেৰাহীতে গেছ অফ কৰি কেৰাহীতে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত ভাতৰ লগত পৰিব। Oh my God!